ইতাৰ মান ডাঙৰকে কৈ আছো স্বাগতম জনাইছো ডিডি ক্ৰিয়েশ্যনৰ আজিৰ ব্লগটিলে আৰু থাম্বনেইল দেখি চাগে গমেই পাইছে আজিৰ ব্লগটো হ'ল বাৰ্থডে স্পেচিয়েল ব্লগ আসলতে আজি মোৰ ভাইটিৰ বাৰ্থডে হয় আৰু আমাৰ ঘৰৰ কাৰণে এটি স্পেচিয়েল দিন তাৰ বাবে স্পেচিয়েল দিনটো আপোনালোকৰ সৈতে উদযাপন কৰোঁ বুলি ভাবিলোঁ সেইবাবে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ অলপ আগতে ঘৰৰ কাম বনখিনি শেষ হ'ল আৰু গা পা ধুই আহিলোঁ এতিয়া অকণমান মন্দিৰলৈ যাম সো চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিল ঠিক আছে সববিলাক দেখুৱাই যাম কি কৰোঁ কেনেদৰে বাৰ্থডে চেলিব্ৰেট কৰোঁ লকডাউনৰ সময়ত সব দেখুৱাই থাকিম চাই থাকিব শেষলৈকে আজি ঘৰতে সৰুকৈ এটি অনুষ্ঠান আছে অনুষ্ঠানটি হ'ল সত্যনাৰায়ণ পূজা এভাগ আছে মানে সো তাৰে প্ৰস্তুতি চলাই আছিলোঁ সেইকাৰণে দেৰি হ'ল গা ধোৱাত এতিয়া প্ৰায় 11টা বাজিলে সো কোনে কোনে ভাল পায় বাৰু সত্যনাৰায়ণ পূজাৰ প্ৰসাদ মোক কমেণ্ট কৰি আমাৰ ভাইটিৰ জন্মদিন উপলক্ষে সত্যনাৰায়ণ পূজা কৰা হয় কিন্তু এইবাৰ অকণমান বেয়াও লাগি আছে কাৰণ লকডাউনৰ কাৰণে দেউতা গুৱাহাটীতে থাকিব লগা হৈছে আহিব পৰা নাই গাঁৱলৈ যদি গাঁৱত আহে তেতিয়াহ'লে কোৱাৰেণ্টাইন কৰিব সেইবাবে গুৱাহাটীতে থাকিব লগা হৈছে তো দেউতা নোহোৱাকৈ এইবাৰ প্ৰথমবাৰ নাৰায়ণ পূজা কৰা হ'ব ঘৰত অকণমান বেয়া লাগি আছে আৰু লগতে বেলেগ মানুহ দুনু সিমান মতা নহয় কিয়নো জানেইতো পৰিস্থিতি সো মানে কেইঘৰমান আলহী মানে আমাৰ আলহীখিনি ওচৰৰে হয় মাহীহঁত জেঠীহঁত আৰু মামাহঁতৰ ঘৰ খুবেই ওচৰতে হয় ওচৰৰ গাঁৱতে হয় সেইবাবে তেওঁলোক আহিব আৰু তেওঁলোকৰ লগত উদযাপন কৰি এতিয়া গৈ আছোঁ আমি অকণমান মন্দিৰলৈ আৰু ওচৰতে হয় মন্দিৰটো নাৰপৰা বজাৰ চকতে 3টা মন্দিৰ আছে তাত এটি কালী মন্দিৰ এটি দুৰ্গা মন্দিৰ লগতে এটি শিৱ মন্দিৰ তো তালৈকে গৈ আছোঁ আৰু লগত আছে আমাৰ টিকলি মিকলি কেইটা পুৰা নতুন কাপোৰ পিন্ধি আহিছে আৰু আমাৰ বাৰ্থডে বয় এয়া আমাৰ বাৰ্থডে বয় পুৰা লাজ কৰিছে সো এবাৰ দেখুৱালক পুৰা লাজতে মৰে সি লাহে লাহে আহি আমি পালোহি মন্দিৰ এইটো হৈছে শিৱ মন্দিৰ আৰু মাজতে এইটো দুৰ্গা মন্দিৰ দুৰ্গা পূজা হয় ইয়াতে আৰু সেইফালে আছে নতুন মন্দিৰটো মানে কালী মন্দিৰটো নতুনকৈ বনাই আছে এয়া কমপ্লিট হৈছে প্ৰায় তথাপি বহুতখিনি কাম বাকী আছে আহি গ'লোঁ ভাইটিৰ বাৰ্থডে উপলক্ষে এগছি বন্তি দিবলৈ এতিয়া ভাবিলোঁ নতুন মন্দিৰটো এবাৰ চাই আহোঁ ময়ো যোৱাই নাছিলোঁ ভিতৰলৈ বনাইহে আছে আৰু এই মন্দিৰটো সোমাই ওপৰৰ ফালে আছে গণেশ বাবাৰ মূৰ্তিটো আৰু ভিতৰলৈ সোমাই গ'লে এইবিলাক টাইলছ লগাইছে তলত আৰু ওপৰৰখিনি বহুতেই ভাল লাগিল মোৰ আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰিবচোন আৰু আমাৰ নাচনীজনী যে আছে এইজনীয়ে নাচিয়ে আছে য'তে ত'তে নাচি থাকে চাওকচোন আৰু এইটো হৈছে দুৰ্গা মন্দিৰ মায়ে চাকি জ্বলাই আছে পিছফালে আৰু ইয়াতে দুৰ্গা পূজা হয় এইটো হৈছে সভাঘৰ লগতে বিহু উদযাপন মানে বিহু ফাংচন এইবিলাকো ইয়াতে হয় সো যিহেতু আগতে দেখুওৱা নাছিলোঁ এবাৰ দেখাই দিলোঁ আশীষ লোৱা শেষ হ'ল আৰু আমি যাওঁ এখন দেখিছেনে বলবম যাত্ৰা হয় ইয়াৰ পৰা হাই এইটো হৈছে আমাৰ মাহীহঁতৰ এইজনী আৰু এজনী টিকলি আছিল গ'ল ইয়াত আহি পালে আৰু আজি সন্ধিয়া নহওঁতে শেষ কৰিব পূজা বহি আছে তাই সো আমি এতিয়া কেক বনাম যিহেতু দোকানৰ পৰা এইবাৰ কেক অনা নহ'ব যোৱাবাৰ আনিছিলোঁ এইবাৰ যাবও পৰা নাই সেইবাবে আমি ঘৰতে কেক বনাম এয়া মাহী যি দেখা নাপায় একদম ওখ আমি বহি আছোঁ
কেক বনাম আমি সো চাই থাকিব কেক বনাবলে মই মিক্সি জাৰটো 4 পেকেট বিস্কুট ক্ৰীম বিস্কুট লৈ লৈছো আৰু ইয়াৰে ক্ৰীমখিনি মই আতৰাই ৰাখিছো এইখিনি বেলেগ এটা কাম ব্যৱহাৰ কৰিম মানে কেকটো সজাবলে ব্যৱহাৰ কৰিম এইখিনি ক্ৰীম ঠিক আছে এতিয়া কেক বনাবলে মই বিস্কুটখিনি মিক্সিত দি ভালদৰে পিছি ললো আৰু এইটো কাপেৰে মই 1 কাপ চেনি এই মিক্সিটোতে গুৰি কৰি লৈছো তেতিয়া মিহলি কৰিবলৈ সহজ হয় আৰু এইখিনি লৈ ভালদৰে মই মিহলাই দিছো আসলতে মোৰ কেমেৰাটো লোৱাত অকণমান উল্টা হৈ গ'ল সেইবাবে এনেদৰে আহিছে তাৰ বাবে সৰি আৰু এইখিনি মই মিক্স কৰি আছো আৰু যেতিয়া মিক্স কৰা হ'ব ভালদৰে তেতিয়া মই ইনুখিনি দি দিম তাৰ আগতে মই ইয়াতে বেকিং সোডা দিছো 3 ভাগৰ 1 ভাগ এই চামুচ পাতেৰে আৰু ইয়াতে মই 1 কাপ আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিম আপুনি যিকোনো গাখীৰ ল'ব পাৰে আৰু এয়া মই এই একেটি কাপেৰে লৈছো আমুল তাজা আৰু ভালদৰে মিশ্ৰণখিনি ৰেডি কৰিব এয়া ভালদৰে মিহলি কৰি লৈছো প্ৰয়োজন অনুসৰি পানী দিব এই একেটি কাপেৰে মই অলপকৈ পানী এনেদৰে মিহলি কৰি লৈছো সো মিশ্ৰণ অনুযায়ী লৈ ল'ব পানীখিনিও এতিয়া ইয়াতে মই দিছো ইনো 1 পেকেট ইনুখিনি দিয়াৰ পিছত লাহে লাহে আমাৰ মিশ্ৰণখিনি ফুলিবলৈ আৰম্ভ কৰিব কেকত ইনো দিয়াৰ মেইন কাৰণটো হ'ল কেকটো ফুলি আহে এয়া আমাৰ লাহে লাহে কেকৰ মিশ্ৰণখিনি ফুলিবলৈ আৰম্ভ কৰিছে এয়া ফুলি গ'ল তো আমাৰ মিশ্ৰণখিনি প্ৰায় ৰেডি আৰু ইয়াতে অকণমান পানী দি মই ভালদৰে মিহলি কৰি ল'ম এয়া আমাৰ ৰেডি ইয়াৰ কনসিস্টেন্সিটো ৰক্ষা কৰিব ওপৰৰ পৰা পেলাই দিলে এনেদৰে পৰা হ'ব লাগিব এয়া আমাৰ মিশ্ৰণখিনি ৰেডি এতিয়া এইখিনি বহাব লাগে এতিয়া কেকটো বনাবলৈ মই সসপেনটো লৈছো এইটো সসপেন আৰু ইয়াতে মই ৰিফাইন তেল দিছো ৰিফাইন তেল অকণমান দি এইটোৰ চাৰিওফালে ভালদৰে লগাই দিব তেতিয়া আমাৰ কেকটো তাত লাগি নধৰে সসপেনটো ধুনীয়াকৈ ওলাই আহিব এয়া মই ভালদৰে তেলখিনি লগাই ইয়াতে মই মিশ্ৰণখিনি দি দিছো এয়া মিশ্ৰণখিনি দি দিছো আৰু মিশ্ৰণখিনি দিয়া হোৱাত এবাৰ ভালদৰে বাসনটো লৰাই দিব তেতিয়া চাৰিওফালে সমানে হৈ যাব এয়া আমাৰ নিমখখিনি ভাজি লোৱা হৈ গ'ল আৰু আমি এনেকুৱা এখন ষ্টিক ব্যৱহাৰ কৰিছো এতিয়া মই এইখন বহাই দি এতিয়া মই এনেকৈ ঢাকন মাৰি দিছো আৰু প্ৰায় 40 মিনিট সময় লাগিব আমাক এয়া আমাৰ কেকটি এয়া লাগে অহা নাই সো হৈ গ'ল গেছটো অফ কৰিলো এতিয়া সসপেন এটি পানী গৰম কৰিবলৈ লৈছো এইটো দুটা ডায়েৰী মিল্ক চকলেট এইখিনিৰে মই ক্ৰীম বনাম লগতে বিস্কুটৰ পৰা আঁতৰাই ৰখা ক্ৰীমখিনি মই ইয়াতে ব্যৱহাৰ কৰিম এইফালে চাওকচোন আমাৰ প্ৰসাদ বনাই আছে মানে পূজাৰ প্ৰস্তুতি চলাই আছে পুৰোহিতে এইবাৰ পুৰাপুৰি বাৰ্থডে বয়ৰ লগত আহিছো পুৰা ট্ৰেডিশনাল ড্ৰেছত আছে আৰু কি খবৰ হেপী বাৰ্থডে থ্যাংক ইউ হেই গিফট লাগিব নে নাই লাগিব তই মোক গিফট দিছিলি আবার কি দিবি ই বলে ইনকাম কৰিলে দিব মোক গিফট মোৰ ফালৰ পৰা সৰুকে এটি গিফট আনিছিলো মোৰ ফালৰ পৰা এটি সৰু গিফট ভাইটিলৈ জন্মদিনৰ উপহাৰ এটি ঘড়ী দিছিলো মই তাক আৰু ই বস্তে ভাল লাগা বুলিয়ে কৈছে ঘড়ীটোৰ দাম লৈছে 800 নিজা ইনকামৰ পইচাৰে এইটো সেকেন্ড গিফট যোৱা জন্মদিনত দিছিলো মই এটি কেক সেইটো মোৰ নিজা ইনকামৰ পইচাৰে আছিল আৰু এইবাৰটো হি কৈ থাকে মানে মই বলে তাক একো নিদিও সেইবাবে দি দিলো এইটোকে আমাৰ বাৰ্থডে বয় হিৰো সকলোৱে আশীৰ্বাদ কৰিব অহাবাৰ মেট্ৰিক দিব সো যাতে ভাল ৰিজাল্ট কৰি আকৌ কেমেৰা সন্মুখত ওলাব পাৰে বেলেগ কেমেৰা নালাগে মোৰ কেমেৰা সন্মুখত ওলাব পাৰে আৰু আপোনালোকৰ ওচৰত মই হাই ক'ব পাৰো ৰিজাল্ট ভাল হোৱা বুলি ঠিক আছে মানে ৰেডি হৈছে প্ৰায় পূজাত বহিব এতিয়া
এয়া আমাৰ টেষ্টি কেক ৰেডি খাবলৈ পিছে ভালেই হৈছিলে কিন্তু মই ডিজাইন কৰিবলৈ নাজানো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ কেনেকুৱা হৈছে জনাব ডিজাইনটো একো ডিজাইন হোৱা নাই পিছে চ' কিবা কিবি অলপ এয়া আমাৰ পূজা আৰম্ভ হ'ল দিনতে আৰু আমি বলক এতিয়া অকণমান বাহিৰৰ পৰা আহোঁ গৰম লাগি গৈছে পূৰা পূজা আৰম্ভ হ'ল আৰু অকণমান সেৱা কৰি বাহিৰলৈ আহিছোঁ অকণমান ফটা ল'ম এতিয়া লৈ কিনে মানে ফটা এতিয়া মানে লৈ মাথাও চুচি ডাঙৰকৈ ক তাৰমান ডাঙৰকৈ কৈ আছোঁ তই কি আছোঁ ডাঙৰকৈ কৈছোঁ তাৰ মানে ডাঙৰ কেমেৰাত মানে শুনা নাই তই কেমেৰাত তাৰমানে শুনা নাই সেনে নাই কেমেৰাত কিয় শুনা নাই কেমেৰাটো অলপমান সৰু হৈ কৰিছে কেক কাটিং হে এইবিলাক আলু মামি জি বাইদেউ বাইদেউ জি হাই কোৱা হাই সৰু বাইক সৰু বাই 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 আজি মুড নাই তাৰ কৰ এয়া হৈছে আমাৰ খোৱা পৰ্ব সুদীৰ্ঘ বহু সময়ৰ পিছত মানে যোৱাকালি ৰাতিৰ পিছতহে আজি পূৰা ভাত খাবলৈ পাইছোঁ মানে ল'ব নাছিলোঁ যে দিনটো সেইবাবে চ' খাই লওঁ আমি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে অকণমান আছে আৰু কেনেকুৱা হৈছে হেল্ল' ফ্ৰেণ্ডছ যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল ভাত খোৱাৰ পিছত শুই গ'লোঁ সেইকাৰণে আজি পুনৰ ভাবিলোঁ ভিডিঅ'টি সমাপ্ত কৰোঁ যদি ভিডিঅ'টি ভাল লাগিলে প্লিজ এটা লাইক কৰিব কমেণ্ট ছেকশ্যনত লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ঠিক আছে বাই বাই আইতা বাই বাই ক বাই বাই